বন্ধুসকল আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আজি মই আপোনালোকলৈ আৰু এটি নতুন ভিডিঅ' লৈ আহিছো। আজিৰ ভিডিঅ'ত বন্ধুসকল আলোচনা কৰিম থাইৰয়ড বেমাৰৰ বিষয়ে। থাইৰয়ড ৰোগটো কি? এই থাইৰয়ড ৰোগবিধ কিয় হয়? এই থাইৰয়ড ৰোগৰ লক্ষণবোৰ কি? কাৰোবাৰ যদি থাইৰয়ড হৈছে তাৰ গাত কেনেকুৱা লক্ষণ দেখা দিয়ে। লগতে আলোচনা কৰিম থাইৰয়ড ৰোগবিধ ভাল কৰাৰ কিছুমান ঘৰুৱা আচৰিত ধৰণৰ ৰেমেডিছৰ কথা। বন্ধুসকল আজি থাইৰয়ড বেমাৰৰ মূল বিষয়বোৰ সংক্ষেপে আলোচনা কৰা হ'ব। বন্ধুসকল এতিয়া মূল কথালৈ যোৱাৰ আগত মই আপোনালোকক এটি সৰু অনুৰোধ কৰি আছোঁ। যদি আপোনালোকে মোক ছাপোৰ্ট কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু বেল আইকনটো দবাই থব, যাতে পৰৱৰ্তী মই যি ভিডিঅ' এৰো পোনপ্ৰথমে আপুনি নটিফিকেশ্যনটো পাই যায়। বন্ধুসকল এতিয়া আমি প্ৰথমতে আলোচনা কৰিম থাইৰয়ড বেমাৰটো কি? থাইৰয়ড হৈছে আমাৰ ডিঙিৰ তলৰ অংশত থকা এবিধ থাইৰয়ড গ্ৰন্থি, যাক আমি থাইৰয়ড গ্ৰন্থি বুলি জানো। এই গ্ৰন্থিৰ কাম হ'ল থাইৰক্সিন হৰমন তৈয়াৰ কৰি তেজত মিলাই দিয়া, যাতে আমাৰ শৰীৰৰ মেটাবলিজম কণ্ট্ৰল হৈ থাকে। ইয়াৰ উপৰিও পাচন প্ৰক্ৰিয়া আৰু আমাৰ শৰীৰত প্ৰটিন গঠন হোৱা কামত এই থাইৰয়ড গ্ৰন্থিয়ে যথেষ্ট ভূমিকা পালন কৰে। এই থাইৰয়ড গ্ৰন্থিয়ে দুই প্ৰকাৰৰ হৰমন প্ৰস্তুত কৰে। এটা হ'ল T3 অৰ্থাৎ ট্ৰাই আয়ডোথাইৰনম আৰু এটা হ'ল T4 অৰ্থাৎ যাক থাইৰক্সিন বুলি কোৱা হয়। থাইৰয়ড গ্ৰন্থিৰ পৰা উৎপন্ন হোৱা হৰমনৰ সমানতা যেতিয়া কম বেছি হয় বা হৰমন উৎপন্ন কৰিব নোৱাৰা হয় বা T3তকৈ T4 বেছি হয় বা T4তকৈ T3 বেছি হয়, তেতিয়া থাইৰয়ড বেমাৰৰ সৃষ্টি হয়। বিশেষকৈ পুৰুষৰ তুলনাত মহিলাসকলৰ এই থাইৰয়ড বেমাৰটো বেছি হোৱা দেখা যায়। বন্ধুসকল এই থাইৰয়ড বেমাৰটো চাইলেণ্ট বেমাৰ। আৰম্ভণিত গম পোৱা নাযায়, যেতিয়া বেছি হৈ যায় তেতিয়াহে ই ধৰা পৰে। থাইৰয়ড বেমাৰটো দুই প্ৰকাৰৰ হয়। এটা হ'ল হাইপাৰ থাইৰয়ডিজম। ইয়াত থাইৰয়ড গ্ৰন্থিয়ে প্ৰয়োজনতকৈ বেছি হৰমন উৎপন্ন কৰে। আৰু আনটো হ'ল হাইপ'থাইৰয়ডিজম। ইয়াত থাইৰয়ড গ্ৰন্থিয়ে প্ৰয়োজনতকৈ কম হৰমন উৎপন্ন কৰে। বন্ধুসকল আহক এতিয়া থাইৰয়ড বেমাৰ হোৱাৰ মুখ্য কিছুমান কাৰণৰ বিষয়ে জানি লওঁ। কি কাৰণত থাইৰয়ড বেমাৰটো হ'ব পাৰে সেই বিষয়ে জানি লওঁ। খাদ্যত আয়ডিন কমকৈ খালে বা বেছিকৈ খালে এই থাইৰয়ড বেমাৰ হোৱাটো দেখা যায়। আমাৰ শৰীৰে নিজে আয়ডিন তৈয়াৰ কৰিব নোৱাৰে। গতিকে যদি আপুনি আহাৰৰ লগত আয়ডিন কম খায় তেন্তে হাইপ'থাইৰয়ডিজমৰ সমস্যা দেখা দিয়ে। আৰু যদি আপুনি আহাৰৰ লগত আয়ডিনৰ মাত্ৰা বঢ়াই দিয়ে তেন্তে হাইপাৰ থাইৰয়ডিজমৰ সমস্যা দেখা দিয়ে। গৰ্ভৱতী মহিলাৰ হৰমন চেঞ্জিঙৰ সময়ত থাইৰয়ডৰ সমস্যা হ'ব পাৰে। হৃদৰোগ বা কেঞ্চাৰ ৰোগৰ কিছুমান ঔষধৰ সেৱনে হৰমনৰ উৎপাদন কমাই দিয়াৰ বাবে থাইৰয়ড বেমাৰ হ'ব পাৰে। ফেমিলি হিষ্টৰী অৰ্থাৎ বংশগত হিচাপেও এই থাইৰয়ড বেমাৰটো হৈ থকা দেখা যায়। অতিমাত্ৰা চয়াবিন জাতীয় খাদ্যই এই থাইৰয়ডৰ সমস্যা বঢ়াই তোলে। অতিমাত্ৰা চিন্তা ভাৱনা আদি আৱেগিক সমস্যাই এই থাইৰয়ড বেমাৰৰ সৃষ্টি কৰিব পাৰে। আহক এতিয়া এই থাইৰয়ড বেমাৰৰ লক্ষণবোৰৰ বিষয়ে জানি লওঁ। থাইৰয়ড বেমাৰটো হ'লে কি লক্ষণ দেখা যায় সেই বিষয়ে জানি লওঁ। থাইৰয়ড বেমাৰৰ বাবে আমাৰ শৰীৰত মেটাবলিজম প্ৰভাৱিত হয়। ফলত আমি যি খাদ্য খাওঁ সেইবোৰ আমাৰ শৰীৰত শক্তিলৈ ৰূপান্তৰিত নহয়, যাৰ ফলত আমাৰ শৰীৰত চৰ্বি জমা হৈ আমাক অধিক শকত কৰি তোলে। যদি আপুনি কোনো কষ্টৰ কাম নকৰাকৈয়ে আপুনি বাগৰি যায় বা আপোনাৰ দিনভৰ গাত জোৰ নাথাকে, আপোনাৰ খুব কমজুৰি লাগে, সেইটো থাইৰয়ডৰ এটা লক্ষণ। তাৰোপৰি বন্ধুসকল যদি আপুনি ঠাণ্ডাত বেছি ঠাণ্ডা আপুনি অনুভৱ কৰে, ঠাণ্ডাত আপুনি বেছি ঠাণ্ডা অনুভৱ কৰে বা গৰমত আপুনি বেছি গৰম অনুভৱ কৰে, সেইটো থাইৰয়ডৰ এটা লক্ষণ। যদি কাৰোবাৰ ডিঙিৰ মাত প্ৰায়ে ভাঙি যায়, ডিঙিটো বহি যায় বা খুব ডিপ্ৰেশ্যনত থাকে, খুব ডিপ্ৰেশ্যনত থকা যেন লাগে বা ৰাতি টোপনি কম হয়, গোটেই দিনটো কষ্ট কৰাৰ পাছতো ৰাতি শুবলৈ যাওঁতে টোপনি কম হয়, সেইবোৰ থাইৰয়ড হোৱাৰ লক্ষণ।
চুলি খৰখৰীয়া হোৱা বা চুলি সৰি পৰা সৰি যোৱা সেইবোৰো থাইৰয়ডৰ এটা লক্ষণ। তাৰোপৰি যদি আপোনাৰ আঁঠু বা এনেকৈ কিলাকুটি তেনেকুৱা শৰীৰৰ গাঁঠিয়াই বিষ হৈছে তেতিয়াহ'লে আপুনি অতি সোনকালে থাইৰয়ডৰ পৰীক্ষা কৰক। বন্ধুসকল আহক এতিয়া জানো থাইৰয়ড এবাৰ হৈ গ'লে যাৰ থাইৰয়ড হৈ গ'ল সেই থাইৰয়ড হোৱা জনে কি খাদ্য খাব নালাগে সেই বিষয়ে জানি লওঁ। যদি আপুনি জোখতকৈ বেছি চাহ বা কফি দিনভৰ খাই থাকে তেতিয়াহ'লে আপোনাৰ থাইৰয়ডৰ সমস্যা বৃদ্ধি হোৱাৰ চান্স থাকিব বা বৃদ্ধি হ'ব পাৰে। খাদ্যত আপোনাৰ আয়ডিন অৰ্থাৎ নিমখ বেছিকৈ নাখাব। সয়াবিন জাতীয় খাদ্য পৰিহাৰ কৰক। ফুলকবি, বন্ধাকবি বা ছালগম এনেধৰণৰ পাচলিবোৰ খোৱা বন্ধ কৰিব লাগিব। মিঠা জাতীয় খাদ্যবোৰ আপোনালোকে খাব নোৱাৰিব। ফাষ্টফুডটো একেবাৰে বন্ধ কৰি দিয়ক। বন্ধুসকল এতিয়া আমি যিখিনি আলোচনা কৰিলোঁ এই থাইৰয়ড বেমাৰৰ বিষয়ে আমি যিখিনি কথা পাতিলোঁ বা যিখিনি দিহা পৰামৰ্শ আদিৰ বিষয়ে আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে সেইখিনি বুজি পাইছে। আহক এতিয়া আমি এই থাইৰয়ড বেমাৰটো ঘৰতে আমি ঠিক কৰিব পৰা দুবিধমান ঘৰুৱা উপকৰণৰ কথা আলোচনা কৰোঁ অৰ্থাৎ ৰেমিডিছৰ কথা আলোচনা কৰোঁ। ৰেমিডিছ হিচাপে প্ৰথমতে মই ক'ম আপুনি তেজপাতৰ চাহ খাওক। এতিয়া সেই তেজপাতৰ চাহবিধ আপুনি কেনেকৈ বনাই খাব এবাৰ শুনি লওক। আপুনি কি কৰিব 2 খিলামান তেজপাত ল'ব। তেজপাতকেইটা আপুনি কুটি সৰু কৰি ল'ব। লৈ পেলাই আপুনি ৰাতিপুৱা খাব দেই, এইটো একদম বাহি পেটত খোৱাটো বেছি ভাল হ'ব। আপুনি ৰাতিপুৱা 1 গিলাচ পানী ল'ব। 1 গিলাচ পানীত আপুনি সেই 2 খিলা তেজপাত কুটি তাত পানীত দি লৈ পেলাই পূৰা বইল কৰিব। যেতিয়া পানীখিনি বইল হৈ শুকাই আধা হ'ব তেতিয়া আপুনি চেকি লৈ পেলাই সেই পানীখিনি চাহ খোৱা দি ৰাতিপুৱা খালী পেটতে খাই থাকিব। সদায় এবাৰ এনেকুৱাকৈ খোৱাৰ অভ্যাস কৰক। আপোনাৰ থাইৰয়ডৰ পৰা খুব সোনকালে মুক্তি লাভ কৰিব পাৰিব। আৰু এবিধ ৰেমিডিছ হ'ল আপুনি ধনিয়া গুটি আপুনি 2 চামুচ ধনিয়া গুটি আপুনি ৰাতি 1 গিলাচ পানীত তিয়াই থওক। ৰাতিপুৱা আপুনি সেই ধনিয়া গুটিৰ পানী বইল এটাত লৈ পেলাই বা পাত্ৰ এটাত লৈ পেলাই আপুনি উতলাওক। তেতিয়া এই পানীখিনি যেতিয়া উতলি আধা কমি আহিব তেতিয়া আপুনি সেই পানীখিনি চেকি লৈ পেলাই সেই চাহ খোৱা দি খাওক। সদায় এবাৰ খাবলৈ চেষ্টা কৰক বা খাবলৈ অভ্যাস কৰক। এই ৰেমিডিছবিধে আপোনাৰ সেই থাইৰয়ড বেমাৰ নিৰ্মূল কৰাত যথেষ্ট অৰিহণা যোগায়। তাৰোপৰি বন্ধুসকল আপুনি 1 ইঞ্চি আদা 1 গিলাচ পানীত কুটি দি লৈ পেলাই সেই পানীখিনি উতলাই যেতিয়া আধা হ'ব নমাই পেলাই আপুনি সেই আদাৰ চাহ খাওক। সেইটো আপোনাৰ এই থাইৰয়ড বেমাৰৰ ক্ষেত্ৰত ৰামবাণ হিচাপে কাম কৰে। আজিৰ মোৰ যিটো শেষৰ ৰেমিডিছ সেইটো হৈছে আপুনি দৈনিক 1 গিলাচ পানীলাও অৰ্থাৎ লাওৰ জুইচ খাওক। বন্ধুসকল আজি এই থাইৰয়ড বেমাৰৰ বিষয়ে যিখিনি আলোচনা কৰা হ'ল আৰু ইয়াৰ প্ৰতিৰোধক হিচাপে যিখিনি ৰেমিডিছৰ কথা আলোচনা কৰা হ'ল বা যিখিনি দিহা পৰামৰ্শ আগবঢ়োৱা হ'ল হয়তো আপোনালোকে ভালকৈ বুজি পাইছে, মই বুজাব পাৰিছোঁ। সুখত থাকক, ভালে থাকক, সদায় বেছি পানী খাওক আৰু ডেইলি কমেও 1 ঘণ্টা ব্যায়াম কৰিবলৈ চেষ্টা কৰক। নিজৰ দেহটোৰ প্ৰতি খুব যত্ন লওক। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।